তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আজি আমি আছোঁ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতিপ্ৰাপ্ত চৰাইদেউ মৈদামত। তেনেহ'লে ব'লক ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ফাইনেলি ফ্ৰেণ্ডছ, আমি চৰাইদেউ মৈদামত পাই গ'লোহি। আৰু ব'লক ইয়াৰ ভিতৰলৈ যাওঁ। কি কৈছে? উঠি ভাল পাইছে, উঠি আছে মোৰ হৃদয় ৰামধেনু খাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনকৈ গোপনে তুমি শুনা নীৰৱে বহিমি মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিনো আনা এইখিনি পাহাৰে ন। আগত কোন কোন আহিছে ইয়াত? আমি দুটাহে নাই আহা নি? অকল আমি দুটাহে নাই আহা। মোৰ হৃদয় এইবোৰ ওপৰত থাকিব পাৰি নি? ৰামধেনু খাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনকৈ গোপনে তুমিও শুনা নীৰৱে বহিমি মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিনো আনা চৌপাশে। এইটো লাষ্ট প্লেচ আৰু লাষ্ট কেতিয়া যদি আহিম কেতিয়া আহিম নেকি? এইটো প্লেচত মই ঘূৰিবলগীয়া নেকি? বাকীকেইটা মানে মোৰ হৃদয় ৰামধেনু। এইকেইটা যদি বনাবলৈ বনাইছে তেনেহ'লে কিমান হেৰি লাগিছে চাগে বাৰু। এইটো পাহাৰে আৰু এইবোৰ চাগে একদম পুৰা খাজানা আছে আৰু। ব'লক দুইটাই খান্দি দিওঁ, কোৰখন আনো। পিছল আকৌ দেই। আৰু এজোপা মৈদামৰ ওচৰত এজোপা গছ দেখিলো, নাম হ'ল নদচা গছ হেনো। কোৱালিটি কৃষ্ণচূড়া নিচিনা। কৃষ্ণচূড়াই নিব, কৃষ্ণচূড়া নহয় কিন্তু নদচা গছ হেনো। মৈদাম নম্বৰ এইটো মৈদামৰ ওপৰত উঠিব নোৱাৰি বুলি লিখি থোৱা নাই। উঠি যাওঁ ব'লক। পিছল এইজোপা গমাৰি গছ। মই চিনিয়ে নাপাওঁ গমাৰি গছ, আজিহে দেখিছো। আৰু কিবা কিবি মূল্যৱান গছ। তেতিয়া চৰাইদেউ পাহাৰেই বেলেগ হৈ গ'লহেঁতেন, হয় নাই? এনেকে একদম ধুনীয়াকে অলপমান অলপ দি দিব লাগিছে। এইটো বন্ধ কৰি থৈছে নেকি ভিতৰ চাইডটো? প্ৰদৰ্শনী কক্ষ। আৰু এইফালে এইটো প্ৰদৰ্শনী কক্ষত এইবোৰ ফ্লগ মাৰি থোৱা আছে। পোৰা মাটি খুদি দিয়া বিভিন্ন আকৃতিৰ ফলক। আৰু এইবোৰ আমি চাই আহিলোঁ বৰ্তমান শিৱদৌল, ৰংঘৰ, কাৰেংঘৰটো নাই দেখোন ইয়াত।
কাৰেংঘৰ এইফালে আছে এইটো তলাতল ঘৰত যে দেখিছিলে এই বন্দুকৰ নিচিনা সেইকেইটা বস্তুটো চাওক এইটো 8টা বৰটোপ 8টা বৰটোপ ডেভিডল চাবল থাকিলে এইবোৰ বহুত থাকিলে এইবোৰ বাকীবোৰ পিছত চাম আৰু এইবাৰ কভাৰ কৰিব নোৱাৰিলোঁ এইটো বনাই আছে এতিয়া এইটো আগতে বনাইছে আৰু তলৰ সুৰংগটো এইখিনি বাকীখিনি বাহিৰখিনি বনাইছে হয়নে মুহে পুৰা কামুৰিছে এইফালে যাওঁ লেটম টেমা বা কি মানে অদ্ভুত গছবোৰ দেখিছোঁহে ইয়াত মানে ইহঁতৰ মৰাহালি হোৱাৰ কাৰণে নামটো ৰাখি গ'ল আৰু হ'লেও সেইটো টাইমত তেহেঁতৰ এটা কেনেকুৱা ফিল এইটো ইটাবোৰ কিহে বনাইছিলে চাই লওক বুটমাহ নহয় এইটো য়েল্ল' মাটি মানে হালধীয়া নিচিনা এটা এইজোপা ইউকেলিপ্টাছ ভাল গছ কেইজোৰমান দেখিলোঁ আকৌ দেই নহয় এইজোপা গছৰ বাকলি এৰাই এইটো মানে হেৰি কি বুলি ক'ব এতিয়া আপুনি এইটো চাইডতো আৰু আছে ইফালে গম পাইছে নাই কি ক'ম মানে আৰু ইয়াত অকল টিকেট আৰু হা য'তে যিমান যি নহওক আহি এইটো প্ৰথম বস্তু এটা দেখুৱাই লওঁ এইটো হৈছে ইয়াৰ মানে যিটো কি ক'ম আৰু মেপটো এইটো আৰু মৈদামটো হৈছে এইফালে এইটো এইটো উঠিব পাৰি হেনো এইটো কাৰণেও এক্সট্ৰা টিকেট ইয়াত মানে অকল টিকেট আৰু মানে এটা কথা ইয়াত মানে মন কৰিবলগীয়া মানে কি হ'ল যদি মানে আপোনালোকে তলাতল ঘৰ হওক কাৰেংঘৰ হওক বা চৰাইদেউ মৈদাম য'তে নাহওক অনলাইনত পইচা লৈ আহিব নতুবা আপোনালোকে চাম বুলি যিমান আশা কৰি আহিলেও মিছা মানে ইয়াত কেছ লোৱা নহয় আৰু সেইকাৰণে অনলাইনত পইচা লৈ আহি ইয়াত চাবলৈ আহিব পইচা এইটো সাপ ক'ত গ'ল নাই এইটো ডাঙৰ সাপ আকৌ এইটো মাটি ভেটি কিমান ডাঙৰ চাওক মাটি ভেটি মচুৰা সাপ এই তাত বোলে উঠি গৈ ফটো মাৰি আছো এইফালে বোলে এডালে এইটো দি ৰখি আছে কেনেকৈ ব্ৰিটিছৰ নাও হয় এখন ব্ৰিটিছৰ নাও আছিল এখন ক'ত পালে গম পায় শিৱসাগৰত যে আপুনি ব্ৰিজৰ তলত খানা খাইছিলে আপুনি গমেই নাপালে চাগে তেতিয়া এখন তাতে সোমাই আছিলে হয় নেকি লোহগী নাও লোহাৰৰ নাও হয় এখন কিমান চনত বনাইছিল লাষ্ট আমি এইফালে অলপ ওপৰলৈ যাম গৈ ওপৰফালে মানে কিনো আছে চাম আৰু লাষ্ট ইয়াতে খতম কৰিম আৰু শিৱসাগৰ ইমানতে বাই বাই নেকি চাব দেই ইয়াতো সাপ চাব মেচিন লগাই কাটিব লাগিব ইয়াত ড্ৰোন শ্বট ল'বলৈ ধুনীয়া হ'লে পিছত আমি মাজুলীৰ পৰা আহিছো মঙলদৈ এইখিনি যিমানটো ডাঙৰ ফেটি সাপ এইবোৰ পিছল হৈ আছে চাব নহয় এইফালে তলতে উঠো
আৰু ইফালে চাবলগীয়া আছিলে আমি কিন্তু সেইফালে নগ'লোগৈ আৰু ইমানতে ঘূৰি আহিলোঁ আমি আৰু এইফালে মৈদামটোৰ ওপৰত একপাক উঠি আহোঁ বলক আহি যাওক পিছে পিছে আহি থাকক আৰু চাইটো এইবোৰ চবতে চাই মেলি আহিব দেই ভালকৈ এই কিবা এটা আছে নেকি অঁ নাই আহক চশমা খুলি লৈছোঁ এইটো বিল দেখিলে নেদেখোঁ ঘপককৈ মুখৰ আগতে ওলাইছে দৌৰিবলৈ হ'লেও পিছতে বহিমগৈ এইটো ফাৰ্ষ্ট মৈদামত উঠি ট্ৰাই কৰি চালোঁ আহি যাওক ফটো মাৰিম আৰু এইখিনিতে আমি সাপ এটা দেখিছিলোঁ আৰু সেইকাৰণে এইফালে ছাইডলৈ নাযাওঁ এনেই ছাইডত গৈ ফটোটো মাৰিম বুলি ভাবিছিলোঁ আৰু এতিয়া নেমাৰোঁগৈ আৰু এইটো হৈছে চৰাইদেউ পাহাৰ আৰু বৰ্তমান শিৱসাগৰ এতিয়া বাই বাই আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই